বাকীবিলাক ভোটৰ মূল্যটোতো সকলোৰে সমান সমান হয়নে নহয় কোনোবা খাম্পাৰ ডাঙৰ মানুহ নেতা মানুহ বুলি তাৰ ভোটৰ মূল্য লাখৰ মূল্য নেকি কোটিৰ মূল্য নেকি নহয় আপোনাকে মই সুধো কোনো ৰাজনৈতিক দলত আয়াৰাম থাকে গয়াৰাম থাকে বুজিছে নাই ভাৰত ৰাষ্ট্ৰ স্বাধীন কৰাত জাতীয় ভাৰত কংগ্ৰেছে আছিল এই কংগ্ৰেছৰ ফালৰি খাটি সেই প্ৰয়াত যেটো অটল বিহাৰী বাজপেয়ী কোনবা বিজেপি হল জনতা দল হল কিবা হল একত্ৰিত আছিল জাতীয় কংগ্ৰেছত আমি জানো হয় না নহয় ঠিক তেনেকৈ অসমতো আমাৰ কংগ্ৰেছই বহু বছৰ ৰাজত্ব কৰিছিল কংগ্ৰেছৰ পৰা ৰতি মহাদুৰ যেনেকৈ আমাৰ বৰ্তমানৰ CM হিমন্ত বিশ্ব শৰ্মা কিবা কিবি তেনেকৈ ফালৰি কাটবে কিছুমান মানুহৰ এটা ইগো থাকে ইগো যদি থাকে সেই ইগোই মানুহক ধ্বংস কৰে অলপ মানুহৰ অহংকাৰ ভাৱ কিবা ভাৱ খাম্পা হিচাপে মই যেটো জানো এজন আমাৰ দক্ষ চিন্তাধাৰা মানুহ BTC চুক্তি কৰাৰ কাৰণ এজন নেতা আমি খাম্পা যোৱাটো আমি কি চিন্তাধাৰা দি তেওঁ কিয়ত গ'ল কিন্তু তেওঁ নিজে কৈছিল বিটিআৰ এটা নৰক কৈছিল না নাই BTC হল স্বৰ্গ নৰকত থাকিব না স্বৰ্গত থাকিব নৰকৰ লগত তুলনা কৰিছিল সেই বিটিআৰক খাম্পা বৰগীয়াৰে এতিয়া সি নিজে নৰকত গ'ল আৰু নৰকৰ পৰা গ'লেতো উঠি আহিব পাৰে না নাযায় গডনছ খাম্পা ৰাজনীতি জীৱন ইয়াতে শেষ বুলি মই ভাবিছো খাম্পা যোৱাত আমাৰ কোনো বিপিএফৰ কোনো লছ হোৱা নাই নেতা গৈছে আমাৰ দলীয় কৰ্মী যোৱা নাই নেতা কোনে বনায় দলীয় কৰ্মী ভোটাৰহে বনায় খাম্পাৰ বাদ ভোট এটা ভোট খাম্পাৰ ভোট যিমান মূল্য এজন খানা খোজা লেংৰা তেওঁৰ এটাই মূল্য হয় না নহয় খাম্পা যোৱাটো লাখ লাখ ভোট যোৱা নাই বেছি জানো এটাই ভোট দিছে খাম্পাৰ ভোট বাকীবিলাক ভোটৰ মূল্যটোতো সকলোৰে সমান সমান হয় নহয় কোনোবা খাম্পাৰ ডাঙৰ মানুহ নেতা মানুহ বুলি তাৰ ভোটৰ মূল্য লাখৰ মূল্য নেকি কোটিৰ মূল্য নেকি নহয় এইকাৰণে ভোটাৰ ৰাইজে আমাৰ আছে এতিয়া খাম্পা যে কিভাৱে গৈছে আমি দুখ পাইছোঁ খাম্পা নিজে বিবেচনা কৰিব লাগিছিল সেই কাৰণতে আমাৰ মই ইউটিউববিলাকক চাইছোঁ আপোনালোকৰ জৰিয়তে আমাৰ হাগ্ৰামা মহিলাৰীয়ে কিবা বোলে ডিপুটেশ্যনতহে পঠাইছে হয় না নহয় ডিপুটেশ্যনত ইহঁতৰ জানা মানুহ নাই জ্ঞানী মানুহ নাই তাক ডিপুটেশ্যনত শিক্ষাৰ্থীৰ কাৰণে কৈ আছে বুলি এতিয়া আমি দেখিবলৈ পাইছোঁ এভাৰবিলাকৰ কাৰণ ডিপুটেশ্যনত যোৱা বুলি আমি ক'ব লাগিব হাগ্ৰামাৰ মানে অভিজ্ঞতা কাৰণ হয় যে ইমানুৱেল গৈছিল আকৌ ঘূৰি আহিল হয় নে নহয় ইমানুৱেলবিলাক কিছুমান প্ৰবীণ বড়ো হৈছিল আকৌ ঘূৰি আহিল তাৰমানে ইহঁতেও ডিপুটেশ্যনত কাটিছিল আকৌ আহিল ইহঁতেও নিশ্চয় খাম্পা চন্দনত কেতিয়াবা আহিব লগা হ'ব পাৰে সেইকাৰণে আমাৰ মহিলাৰী যিটো যুক্তি সংগত আমাৰ ৰিমাৰ্ক দিলে এইটো মই ধন্য মানিছোঁ আৰু আমাৰ BPF দলটো আগন্তুক কিবাবিলাকো একেলগে হৈ আছে আমি জিকাটো 100% এই দলেই আছিল কাৰণ আমি শান্তি আনিব বিচাৰিছিলোঁ আমাৰ যেতিয়া হাগ্ৰামা মহিলাৰীৰ চৰকাৰ আছিল তেতিয়া ইহঁতে বেলেগকৈ নেশ্যনেল হাইৱে ক'তবা সৰু সৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকক লৈ নেশ্যনেল হাইৱেবিলাকক ন' বড়োলেণ্ড আন্দোলন কৰি আছিল আৰু এই মানুহবিলাকে আমাৰ উন্নয়নৰ অলপ স্থবিৰ কৰিছিল এই আপচু বা বৰ্তমানৰ যিটো শান্তি চুক্তি স্বাক্ষৰকাৰী NDP 4টা গোট আছে ইহঁতে যিটো আমি ডেভেলপমেণ্ট এতিয়া নিশ্চয় আপোনালোকেও জানে কিমান ডেভেলপ কিমান অনুষ্ঠান হাগ্ৰামা মহিলাৰীৰ নেতৃত্ব আমি আনিবলৈ সক্ষম হৈছিল সেই সময়ত আমি উন্নয়ন যদি কৰিব পাৰিলে সেই সময়তে থকা পাৰ্চেণ্টেজ যিবিলাক দাবী উত্তৰাঞ্চলত নিশ্চয় আপোনালোকে জানে কোনো চেয়াৰমেন সেই সময় BCDC চেয়াৰমেন ক'তবা যদি ৰাস্তা বনাব লাগে তাত ইমান পাৰ্চেণ্ট যদি আমাক নিদিয়ে আমি আমাৰ কাম কৰিবলৈ দিয়া নহ'ব ইমান পাৰ্চেণ্ট যদি আমাক নিদিয়ে আমি আপোনাৰ সেই বিল্ডিং কৰিবলৈ দিয়া নহ'ব তেনেকৈ দাবী ধমকি ইহঁতেই কৰিছিল এতিয়া শান্তি আহিছে আমিও ভাল পাইছোঁ যাতে ডেভেলপমেণ্টটো হয় কিন্তু একো ডেভেলপমেণ্ট ইহঁতে আনিব নোৱাৰিলে 5 বছৰ গ'ল 2010 চনৰ 27 ফেব্ৰুৱাৰী হৈছিল আজি কিমান তাৰিখ 10 ফেব্ৰুৱাৰী 27 জানুৱাৰী হৈছিল হয় নে নহয় 5 বছৰ বেছি হৈ গ'ল 5 বছৰত ফাৰ্ষ্ট এটা যিটো চুক্তি ইয়াৰ আমি ৰূপায়ণ হোৱা বুলি কিবা আমি ক'ব পাৰোঁ কিন্তু হাগ্ৰামা মহিলাৰীৰ যিটো কিবা ইমান ডাঙৰ পলিটিকেল ইছ্যুবিলাক যিটো হ'ল এইটো ৰূপায়ণ হৈ আছে ডেভেলপমেণ্ট হৈ আছে আগন্তুক দিনত আমি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BPF দল হৈ
এই 10 ফেব্ৰুৱাৰী যিটো তাৎপৰ্যপূৰ্ণ BTC চুক্তিটো পালন কৰি যাম আমি সমূহ জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে BTC বাতি একত্ৰিত কৰি আমি উন্নয়নৰ কাম কৰি যাব বুলি আমি BTF দলে